ৰাইজসকল নমস্কাৰ। আজি মই বনাম মেংগো মিল্ক শ্বেক। ভালকৈ কাটি ল'ম। পকা আম, বহুত গৰম পৰিছে, ৰ'দ উঠিছে, মানুহৰ শৰীৰৰ অক্সিজেন নাইকিয়া হৈ গৈছে। এইকাৰণে আপোনালোকে যিমান পাৰে ফলৰ জুচ বনাই খাব, চৰবত বনাই খাব। শৰীৰৰ কাৰণে ভাল। আপোনালোকে আমৰ বহুতো বস্তু বনাই খাব পাৰে। এতিয়া কাজু দিম। গ্ৰাইণ্ড মিক্সাৰত মই পেষ্ট কৰি ল'ম। বাদাম দিছোঁ, মই বাকলিবিলাক গুচাই লৈছোঁ। চেনি দিম সৰু চামুচ দি 2 চামুচমান। গাখীৰ দিম অলপ। হৈ গৈছে। গিলাচত নমাই ল'ম। ৰংটো ভাল হৈছে দেখিবলৈ। ওপৰত মই কিচমিচ দিম আৰু নুকুত দানা দিম। আপোনালোকে বেলেগ বেলেগ বস্তু দিব পাৰে। চেৰি দিব পাৰে, কাজু দিব পাৰে। মই আগতে কাজু দিয়া আছিল, সেইকাৰণে কাজু নিদিম। আপোনালোকে এনেকৈ মেংগো মিল্ক শ্বেক বনাই খাব। ঘৰৰ চবে বনাই কেনে পি খাব। চবে খাব পাৰে। এইটো খালে শৰীৰৰ অক্সিজেন বাঢ়ে, মাথা ঠাণ্ডা ৰাখে আৰু পেটটো ঠাণ্ডা হয়। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। মই ছাবস্ক্ৰাইবৰ কাৰণে এইবিলাক বনাই আছোঁ। ধন্যবাদ।